চক মই কাক লগ পালো হেল্ল' নমস্কাৰ সকলোকে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল আজি ৰাতিপুৱা শুই উঠিয়ে দেখিছোঁ একদম ৰ'দটো টেকে ওলাইছে মই গম পালোঁ আৰু আজিতো দিনটো মোৰ অৱস্থা বেয়া চ' এনিৱেজ আজি মোৰ হাজবেণ্ডৰ হলিডে হয় চ' আমি ভাবিছোঁ ক'ৰবাত অকণমান ওলাই যাওঁ কিন্তু ক'ত ওলাই যাম এতিয়ালৈকে ফাইনেল কৰা নাই বাট এনিৱেজ আমি য'তো যাওঁ আপোনালোকক লগত লৈ যাম চ' ষ্টে টিউন বহুত ডিছকাছ কৰি বহুত ভাবিলোঁ ক'ত যাওঁ ক'ত নাযাওঁ জেগা পোৱা নাছিলোঁ তো ফাইনেলি ডিচাইড কৰিলোঁ যে আমি ডিগাৰু ইক' ৰিজৰ্ট যাম আজি কাৰণ আজি বতৰটো বহুত বেছি গৰম তাত গ'লে মানে তাত অলপ পানী আছে তাত চাগে অলপ ঠাণ্ডা লাগিব পাৰে আৰু সেইকাৰণে ভাবিলোঁ যে আজি আমি ডিগাৰু যাওঁ চ' গৈ আছোঁ এতিয়া এতিয়া আমি ৰখিছোঁহি ডিৰাকত এডোখৰ ডিৰাক গেট বুলি কয় মানে ডিৰাক গেটৰ সেইফালে আপোনাৰ অৰুণাচল হৈ যায় চ' আমি এতিয়া পাৰ্মিট বনাবলৈ ৰখিছোঁ পাৰ্মিট বনাবলৈ গৈছে আৰু মই কৰি আছোঁ ৱেইট কাৰণ সেইটো উইদাউট পাৰ্মিট আপোনালোকক মানে অৰুণাচলত এণ্ট্ৰি কৰিবলৈ নিদিয়ে A few moments later 2000 years later আমি এটা পাৰ্মিট লৈ পেলাই ওলাই আহিছোঁ এটা ইণ্টাৰেষ্টিং কথা হ'ল যে আমি আগতেও আহিছিলোঁ লাষ্ট টাইম ডিগাৰু আহোঁতে আমাক একো পইচা লোৱা নাছিলে আজি আকৌ গাড়ী লৈ যোৱাৰ কাৰণে আমাক 100 টকা চাৰ্জ কৰিলে এইখনে হৈছে অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ 95.6 গোল্ডেন পগোড়া ৰাস্তাটো এইফালৰ পৰা সোমাই যায় এইখনে হ'ল ডিগাৰু ইক' ৰিজৰ্ট ভিতৰত বহুতে ভাল লাগে এতিয়া ভিতৰখন দেখুৱাই আছোঁ আৰু এইফালে চাব পাৰে এইবোৰ কটেজ হয় ইয়াত আপোনালোকে থাকিবও পাৰে এইটো চাইডেও বনাই আছে এইকেইটা কটেজ কালাৰ পেইণ্ট এইবিলাক কৰা হোৱা নাই ৱাও ইমান ধুনীয়া লাগিছে ছামাৰ্ছৰ কাৰণে খুবেই ভাল এই প্লেচটো এটা চিলিং ভাইবছ আছে ৰিলেক্স কৰিবলৈ বহুত ভাল এইটো প্লেচ যি বহুত গৰম হয় কিন্তু যেতিয়া এই ৰিজৰ্টখনত সোমালোহি তাত কিন্তু এটা ঠাণ্ডা ঠাণ্ডা ফিলিং এটা আহিছে তাতে এই সৰুকৈ এইখন নৈ বৈ আছে য'ত এটা বহি পেলাই মানুহে খাব পাৰে তাৰ ব্যৱস্থা কৰি থোৱা আছে ইয়াত আপোনালোকে ভৰি তিয়াই পেলাই বহি খুব এনজয় কৰিব পাৰে বহুত ৰিলেক্স এইফালে দেখিছে মানুহবোৰে খাই এনজয় কৰি আছে ইয়াৰ তলতো দিয়া আছে এইফালেও এই ৰিজৰ্টখন এইটোৱে বিউটি হয় যে সৰুকৈ নৈখন বৈ থাকে বেছি পানী নাই ইয়াত এতিয়া ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ এতিয়া চাওঁচোন যদি পাৰোঁ গল্ডেন টেম্পল যাম গল্ডেন পগোড়া যদি টাইম হয়গৈ নহবা ঘৰলৈ যাম আৰু এতিয়া বহুতে গৰম ওলাই আহি এতিয়া বহুত গৰম হৈছে মোৰ মুখতে ৰ'দটো পৰিছে
এতিয়া ডুমডুমালৈ গৈ আছিলোঁ আৰু চাওক মই কাক লগ পালোঁ হেল্ল' নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলটো পিবি ষ্টৰিজ হয় প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিওঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব ইয়াৰ চেনেলটো আৰু নৰ্থ ইষ্টই হয় বহুত ছাপোৰ্ট কৰিব মৰম দিব আপোনালোকে আশা ৰাখিছোঁ আৰু নৰ্থ ইষ্ট মানুহকেইটাকে আগবঢ়াই কেনে লৈ যাব থেংক ইউ মনুদা বহুত ভাল লাগিলে আপোনাক লগ পাই পেলাই আৰু এতিয়া আমি গৈ থাকোঁতে ঘপককৈ দেখিলোঁ আৰু সেইটো কাৰণে ৰখি পেলাই বোলো নাই মনুদাক লগ পাই যাওঁ লাক য়েছ লাক থেংক ইউ মনু ছ' মাছ ৱেলকাম ফাইনেলি পালোহি আৰু ঘৰ ইয়াৰ পৰা 5 মিনিট লাগিব চ' জাষ্ট ঘৰ আহি পালোহি এতিয়া বহুত গৰম উঠিছে এতিয়া অকণমান ফ্ৰেছ হৈ পেলাই ৰেষ্ট কৰোঁ আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ যদি মোৰ ব্লগটো চাই ভাল পাইছেনে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড থেংকছ ফৰ ৱাচিং বাই বাই